Krishna 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 Hari Krishna Krishna Ram Krishna Hankara Guru Hari Ram Ramo 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 Ram Hari Ram Ram Krishna Jai Guru Hankara Hari Guru जाकरी नहीं के उपाम तुहारी शरणरे नहत कोटि बारे को करू प्रणाम तुहारी शरणरे नहत कोटि बारे को करू प्रणाम कृष्ण कृष्ण ओम नमो भगवते वासुदेवाय ओम नमो भगवते वासुदेवाय ओम नमो भगवते वासुदेवाय সকল নিগম কল্পতরু তার ফল মহা ভাগৱত শুকমুখে আহি ভূমিত ভৈলা বিদিত ৰসত চতুৰ জিতু জন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিয়ুক ৰসয়মৃত পৰম সন্তোষে পিয়ুক ৰসয়মৃত দ্বিতীয় স্কন্ধ দ্বাদশ অধ্যায় 24 ভাগৱতৰ দশ লক্ষণ কৃষ্ণ এ ৰাম শুক মুনি নিগদতি শুনা ৰাজা মহামতি কহু ভাগৱতৰ লক্ষণ পুৰুষৰ পায়া দৃষ্টি উপজয় কাৰণ সৃষ্টি আগে স্বৰ্গ বোলে সাধু জন হে ৰাম ব্ৰহ্মা আদি নানা মত স্ৰজে চৰাচৰ যত ইহাকে বি স্বৰ্গ বুলি জান ৰাজা দেৱ দৈত্যৰ জাক পাইলা মহা মৰ্যদাক ইটো লক্ষণৰ নাম স্থান হে ৰাম মহাপাপী ভক্ত হয় ইয়াকো কৃষ্ণে নিস্তাৰয় জানা ৰাজা এহিটো পোষণ মহন্তৰ কোপে আখি শুৱে দুৰ্বাসনা ৰাখি অতি জানা কৰিলো বৰ্ণন হে ৰাম সিটো শুৱে পুণ্য ভাগী সাধুৰ কৃপাক লাগি কায় বাক্য কৰো কযতন তেবে কৃষ্ণ পদে মতি বাঢ়িবে প্ৰেমৰতি তৰিবেক দুৰ্ঘোৰ মৰণ হেৰা মনু মনু পুত্ৰ চয় সম্বাৰ ধৰ্ম হয় মন্মন্তৰ ইহাকে বুলয় বিষ্ণু বৈষ্ণৱৰ কথা প্ৰকটিক হয় যথা এহিটো ইখান কথা হয় হে ৰাম জগতয়ু দৰে ধৰি শয়ন কৰন্ত হৰি নিৰোধন কহিলো স্বৰূপ চাৰি মিছা মহাময় নিজ ব্ৰহ্ম ৰূপ হয় মুকুতি বুলয় ইয়াকে ভূপ এ ৰাম কোটি কোটি ব্ৰহ্মাণ্ডৰ যত জীৱে সমস্তৰ একমাত্ৰ আশ্ৰয় স্থান হে ৰাম সৃষ্টি স্থিতি পলয়ৰ
হেতু যিটো মহেশ্বৰ আশ্ৰয় কহিলো ভগৱান। হে ৰাম শ্ৰী ভাগৱতে এহি দশোতা লক্ষণ কহে এতেকেহে মহন্ত পুৰাণ। হেৰা মান পুৰাণত পাঞ্চ লক্ষণক কহে সাঞ্চ এতেকেহে অল্প কৰি জান। হে ৰাম শুকদেৱ এহি বুলি আনো নানা কথা তুলি আশ্ৰয়ক বুজাইলা ৰাজাক নৃপতিক কৰি দায়া কহন্ত যে সংক্ষেপিয়া। হে ৰাম শুনিওক ৰাজা বিষ্ণুৰাত। হে ৰাম যেন যেন মতে বিধি লভিলা সমস্তে সিদ্ধি তাক মই কহিলো তজুয়াগে। ভাগৱত পুৰাণৰ লক্ষণকো নৃপবৰ তুমিও শুনিলাই অনুৰাগে। হে ৰাম সৃষ্টিৰ প্ৰকাশ যত কাল জানি যেন মত তাক কৈবো তৃতীয় স্কন্ধত। পদ্ম কলপৰ কথা সংক্ষেপিয়া কৈলো এথা ইয়াৰো কৈবো ব্যৱস্থা যি মত। হে ৰাম এহি মতে মহাশয় কহি কৃষ্ণ কথা চয় তম্ভীৰহি লন্ত প্ৰেম ভাবে জাত পৰে মহাযখী পোচন্ত হৌ নকৰিহি সুত মহা মহন্তৰ থাৱে। হে ৰাম প্ৰথম স্কন্ধত তথা কহি চাই খব কথা ব্যাস সুত বিদুৰ মহন্ত গৃহ বাৰী সবে চাৰি বন্ধু বান্ধৱ কৈৰি তীৰ্থক্ষেত্ৰ কৰিবে লৈলন্ত। হে ৰাম মৈত্ৰেয় সহিতে তান সংগ ভৈলা কোন স্থান কিবা পুচি লন্ত পায়া লাগ। মৈত্ৰেয় বা কিবা কৈল পুনু কিয় আশী ভৈল হস্তিনাপুৰক মহাভাগ। হে ৰাম দুষ্টৰ্য বান্ধৱ যত কিবা হেতু এৰিলন্ত কহিউক তাহাৰ কাৰণ। বৈষ্ণৱৰ কথা চয় শুনিবাক যোগ্য হয় ইহে আমাৰ মহা ধন। হে ৰাম আচয় আমাৰ ভাগ তোমাক পাইলো লাগ কৃষ্ণ কথা কহিও বান্ধৱ। সংসাৰৰ যত তাপ এৰায়া থাকোক বাপ শুনি হৰি চৰিত্ৰ উৎসৱ। হে ৰাম শৌন কৰ প্ৰশ্ন চয় শুনি সুত মহাশয় প্ৰশংসিয়া বুলিলা বচন। কৃষ্ণ কথা মহাৰত্ন শুনিবে তেকে যত্ন ধন্য ধন্য তোমাৰ জীৱন। হে ৰাম তুমি পুছিলা যত পৰিষিতো এহি মত শুকয়াগে পুছিলা সংশয় শুক স্মৰি হৰি পাও শুয়ায়াতি প্ৰেম ভাৱ পূৰ্ব কথা কৰিলা নিৰ্ণয়। হে ৰাম পৰীক্ষিত মহাভাগে যেন মতে অনুৰাগে কৃষ্ণ কথা কৰিলা শ্ৰৱণ। হে ৰাম তুমি সবু হেহি মতে শুনিওক এক চিতে কৃষ্ণ কথা পৰম গহন।
হেৰা মেহি বুলি সুত সন্ত প্ৰেমে তম্ভি ৰহিলন্ত কৃষ্ণৰ চৰণে দিয়া মতি। হেৰাম দ্বিতীয় স্কন্ধৰ কথা 10 অধ্যায়ৰ কথা এহি মানে ভৈল সমাপতি। হৰি ৰাম ৰাম।